তো গাইজ মোক দোকানত থাকিব দিছে আৰু তো মই এতিয়া যাবলৈ ওলালোঁ বেংক। হেল্ল', কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। তো মই ভাবিছোঁ মানে একেদিন পূৰা ডেইলি ভ্লগ দিওঁ। তো কালি এটা আপলোড কৰিলোঁ। তো এতিয়া মানে মৰ্ণিং মই আৰু এটা ষ্টাৰ্ট কৰিছোঁ। তো শেষলৈকে যাব মানে ক'ত এইটো কি সমাপ্ত কৰোঁ নাজানো। তো মানে একদম মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ, গোটেই দিনটো কি কৰোঁ কি নকৰোঁ দেখাম। তো মই ভাবিছোঁ মানে একেদিন ডেইলি ভ্লগ দিয়ে থাকোঁ বুলি মানে। তো চাই থাকক। তো কথাটো হ'ল যে মই গা পা একো নাই ধোৱা এতিয়া। তো এতিয়া মই গা পা ধুই আহি একেবাৰে ফ্ৰেছ হ'ম, তাৰপিছত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তাৰপিছত মই যাম বেংকলৈ, মানে মোৰ এখন একাউণ্ট খুলিব লগা আছে SBI ত। তো SBIত মানে একাউণ্ট এখন খুলিবলৈ যাম। তো চাই থাকক। আৰু ইফালে মই গা পা ধুই মেলি আহি ইফালে মই বেংকলৈ যাবলৈ ৰেডি হৈছোঁ। তো গা পা ধুই মেলি আহি দেখিলোঁ দেউতাই কৰি আনিলে বজাৰ। তো মই এতিয়া যাবলৈ ওলালোঁ বেংকলৈ। ফাৰ্ষ্ট মই ডকুমেণ্টছ একো নাই নিয়া। চ' মই বেংকৰ পৰা গৈ মেলি আহিলোঁ আৰু ইফালে মায়ে বাচি আছে মাছ। দেউতাই ৰাখিলে মানে লোকেল মাছ, আমাৰ মানে পথাৰৰ আৰু। তো মাছ বাচি আছে। তাৰপিছত আমাৰ একদম ৰাতিপুৱাও মানে ভাত আজি। তো একদম আইতাই বহুত চিঞৰি আছিলে যে ভাত খা বুলি। তো মই খাবলৈ ল'লোঁ ভাত। তো মই বেংকলৈ গ'লোঁ। বেংকলৈ মই দোকানী ডকুমেণ্টছ নিয়া নাছিলোঁ। ফাৰ্ষ্ট মই সুধি আহিছিলোঁ যে কি লাগিব কি নালাগে। তো তাৰপৰা আহি মেলি মই এতিয়া খাবলৈ লৈছোঁ ভাত। আইতাই বনালে মানে মায়ে ভাত। তো এতিয়া খাই লওঁ আৰু। তো আৰু কথাটো হ'ল যে মই আকৌ 3টামান বজাত যাব লাগিব, কাৰণ লিংক নাই বোলে। তো লিংক আহিলে মোক যাব, ফোন নাম্বাৰটো ৰাখি দিছে, মাতি দিম বুলি কৈছে। তো এতিয়া মই খাওঁ ভাত। তো ভাত খাই মেলি আহি মই এতিয়া আকৌ চোফাত মোবাইল চাই আছোঁ। একদম অশান্তি লাগি গৈছে মানে, ইমান মানে গৰমটো গাইছে, গম পাইছে কেনেকুৱা গৰম পৰিছে। তো গৰমত বেংকৰ পৰা আহি মেলি আকৌ ভাত খালোঁ। ভাত খাবৰ কাৰণেতো মোৰ অলপো মন নাছিল, বাট আমাৰ আইতাই মানে যোৱাকালি খোৱা নাছিলে। তো আইতাই বনালে। তো মানে মোক বহুত চিঞৰি আছে খাগে। তো সেইটো কাৰণে খাব লগা হ'ল। আমি মানে এনেই নৰ্মেলি ৰাতিপুৱা ভাত নাখাওঁৱে, মানে এনেই লাইটকৈ কিবা এটা খাই থলোঁ। তো আইতাৰ কাৰণে যে খাব লগা হ'ল, সেইকাৰণে সেইটো কাৰণেও কিবা টাইপ লাগি আছে। তো এতিয়া মানে মই ফোন চাই আছোঁ। তো এতিয়া মায়ে বনাই আছে দুপৰীয়াৰ ভাত। তো মই অকণমান হেল্প কৰি দিম, বিকজ মাছ বনাব যিহেতু। তো মানে ময়ো মানে অলপমান হেল্প কৰি দিম আৰু মাক। আৰু মই হেল্প কৰি দিম বুলি কৈছিলোঁহে, আৰু সেইকাৰণে আহিলোঁ পাকঘৰ। কিন্তু মোক একো কৰিবৰ কাৰণে নিদিয়ে, বিকজ মই নাজানো ন ইমান ভালকৈ। তো সেইটো কাৰণে মানে মোক একো কৰিব দিয়া নাই। মই খালী ভিডিঅ' কৰিছোঁ, মায়ে বনাই গৈছে। আৰু আজি দুপৰীয়া থালিত আছে আমাৰ কোমোৰা আৰু মাছ, কোমোৰা আৰু মাছৰ তৰকাৰী। তাৰপিছত বনাব চাগে আৰু কিবাকিবি ভাজি চাজি। তো চাই থাকক। আৰু ৰেচিপিনো কি দিম গাইছ, মায়ে এনেও একদম বহুত চিম্পলকৈ বনাব। তো মানে সেনেকৈ চবেই যিহেতু জানেই আৰু কেনেকৈ বনাব লাগে মাছৰ চব্জি। তো ৰেচিপি দিব লগাও একো নাই। তো এনেও মায়ে মানে বহুত মানে এনেই নৰ্মেলি চিম্পলকৈ বনাব আৰু। তো মই ৰেচিপি নিদিওঁ। ইয়াত দেখিছেনে এটুকু কোমোৰা মায়ে কাটিবই থাকি গ'লগৈ। তো যিহেতু মায়ে পাকঘৰত কাম কৰিয়ে আছে, তো মোক ক'লে বোলে তোৰ পাকঘৰত একো কাম নাই, তই দোকানলৈ যা। তাৰপিছত মই আহি গ'লোঁ দোকানলৈ। এতিয়া মানে মই দোকানত আছোঁ, মানে আমাৰ দোকানত কোনো নাই এতিয়া মানুহ। তো মই দোকানত থাকিব লগা হৈছে, আৰু দোকানত থাকিলে মই কিবাকিবি খাই থাকোঁ। এইগাল দেখিছেনে, এইগাল খাম এতিয়া মই, কিন্তু গোটেইগাল নহয় আৰু এটা এটা। আৰু দোকানত থকাটো বহুত কষ্টকৰ কাম গাইছ। মানুহ নাহিলে বহুত মানে এলাহ লাগি থাকে, মানে কেতিয়া আহিব এনেকুৱা টাইপ লাগি থাকে। আৰু এনি টাইমটো মানুহ আহি নাথাকিব ন। তো মানে বহুত অশান্তি লাগি থাকে মানে। মোৰ এতিয়া বহুত বৰ লাগি আছে দোকানত থাকি। তো গাইজ মোক দোকানত থাকিব দিছে, আৰু মই কিবা নাখাম সেইটো হ'বই নোৱাৰে। আৰু আমাৰ দোকানত থাকি এটা বস্তু ভাল লাগে মানে, মানুহ চাই থাকিব পাৰি। মানে মই দেখাই আছোঁ হা, একদম দোকানৰ কি হাইৱেৰ লগতেতো, তো মানে মানুহ চাব পাৰি ৰ'ব। তাৰপিছত ইফালে দুপৰীয়াৰ লাঞ্চৰ কাৰণে মায়ে মাতিলে। তো মই আহি গ'লোঁ খাবলৈ। মানে কি বনালে দেখিলে, কোমোৰাৰ সৈতে মাছ, আৰু ইফালে কৰিছিলে ভাতকেৰেলাৰ মানে সৰু সৰু ফ্ৰাই। আৰু যিহেতু মই ভাল নাপাওঁ ভাতকেৰেলা ইমান খাই পিনি, তো মানে মই ক'লোঁ যে অলপে দিবৰ কাৰণে, তো অলপে দিলে মোক।
তো খাবলৈ কিন্তু চব্জিখিনি মানে টেষ্টি আছিলে দেই। তো এইটো মানে ৰেচিপিটো আপোনালোকৰ লগত কেতিয়াবা শ্বেয়াৰ কৰিম মই। আৰু আইতা গৈছিল নামলৈ, তাৰপিছত ইয়ালৈ আহিলে আমাৰ কাৰণে প্ৰসাদ। আৰু ইফালে আজি হ'ল আমাৰ মানে ডেইলি সোমবাৰে এখন বজাৰ বহে মানে সাপ্তাহিক বজাৰ। তো তাৰ পৰা মই আনিব দিছিলোঁ এয়া, মই বহুত ভাল পাওঁ খাই পিনি এয়া। যিহেতু সেয়া মোক আনি দিলে নিমকি আৰু কাটা নিমকি আৰু ভুজিয়া। তো মানে মই বহুত বেছি ভাল পাওঁ খাই পিনি, মানে ইমান বেছি একদম ক'ব নালাগে। মই বিকাজী ভুজিয়াও মানে পাত্তা নাপায়, তো মই ইমানেই ভাল পাওঁ। তো সেয়াৰ লগত লাল চাহ খাই পিনি বহুত বেছি ভাল লাগে। তো বলক বনাওঁগে লাল চাহ। গাখীৰো আছে মানে, কিন্তু চাই লওঁ কি বনাওঁ। ইফালে আছে গাখীৰ, বাট মই গাখীৰ চাহ নাখাওঁ, কিন্তু এইটো চচটো লেতেৰা আছে, একদম গাখীৰ চাহ খাব লাগিব। নেক্সট কথাটো হ'ল এটা চচত আছে গাখীৰ আৰু এটা চচ আছিলে মানে গাখীৰ চাহ বনাইছিলে, একদম লেতেৰা হৈ আছে। তো কথাটো হ'ল মই নুধুও নেখাওঁ, সেইটোৱে কথা হ'ল যে মই চাহো নাখাওঁ আৰু নুধুও, কাৰণ গাখীৰ চাহ খাই পিনিতো মই বহুত বেছি বেয়া পাওঁ। আৰু ছেকেণ্ড কথাটো হ'ল যে গাখীৰটো মই নাখাওঁৱেই বাৰু, গাখীৰটো মই এনেও নাখাওঁৱেই। এতিয়া লাল চাহেদিহে সেয়া খাই ভাল লাগে। তো মা অহালৈকে অকণ ৱেইট কৰোঁ, মায়ে আহি ধুই দিব, তাৰপিছত মই বনাম আৰু খাম। তো এইফালে ইয়াৰ চাহ, মা আহিলে মানে, তো এয়া খাম মই। তাৰপিছত ইফালে মাও আহিলে আৰু মোক এয়া লাল চাহও বনাই দিলে, আৰু এয়া মই যোনখিনি বস্তু খাই ভাল পাওঁ সেইখিনি এতিয়া খাবলৈ লৈছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই গাইছ, বাই।